যোৱা ইংৰাজী 8 ছেপ্টেম্বৰ 2019 তাৰিখে সুধাকণ্ঠ ডক্টৰ ভূপেন হাজৰিকাৰ 93 সংখ্যক জন্ম জয়ন্তী উপলক্ষে বিভিন্ন প্ৰান্তত দিৱসটি উদযাপন কৰা হয়। সমান্তৰালভাৱে সাংস্কৃতিক সমন্বয় মঞ্চ অসমৰ উদ্যোগত আৰু শদিয়াবাসী ৰাইজৰ সহযোগত ভূপেনদাৰ জন্মভূমিত এক বৰ্ণাঢ্য কাৰ্যসূচী অনুষ্ঠিত হৈ যায়। হাজৰিকাদেৱৰ কনিষ্ঠ ভাতৃ তথা অসমৰ সংগীত জগতৰ স্বনামধন্য সংগীত শিল্পী অমৰ হাজৰিকাদেৱক মই এই কাৰ্যসূচীটো শুভাৰম্ভ কৰিবৰ বাবে অনুৰোধ জনাইছোঁ আৰু তেখেতক এই কাৰ্যসূচী শুভাৰম্ভ কৰাৰ প্ৰাৰ্থনাত আমি এখন সুনাম গামোচাৰে সম্ভাষণ জনাব বিচাৰিছোঁ। সম্ভাষণ জনাব আমাৰ শদিয়াৰ এগৰাকী বিশিষ্ট লেখিকা প্ৰণতি গগৈ বাইদেউ আৰু তেখেতক এটি স্মাৰকেৰে সম্ভাষণ জ্ঞাপন কৰিব আমাৰ উদযাপন সমিতিৰ সন্মানীয় আৰু শদিয়াৰ পৰা দিব্যপ্ৰতীম চেতিয়াৰ এক বিশেষ প্ৰতিবেদন। অনুৰোধ জনালোঁ উদযাপন সমিতিৰ বিষয়ববীয়াসকলক।